हेलो फ्रेंड्स, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছো বৰালি মাছ সৰিয়হ বিলাহীৰে বনোৱা এটা সুন্দৰ ৰেচিপি। আৰু মই ইয়াৰ আগৰ ভিডিঅটো মই মাছৰ ৰেচিপি দেখুৱাইছিলো, কিন্তু এইবাৰ মই দেখুৱাব গৈ আছো বৰালি মাছৰ ৰেচিপি। আৰু মই মাছখিনি ভালদৰে কাটি ধুই লৈছো। আৰু ইয়া দেখিছে পিচবোৰ এনেকৈ ডাঙৰ ডাঙৰকৈ ৰাখিব, তেতিয়া ভাল হ'ব। আৰু প্ৰথমতে মই বিলাহী কাটি লৈছো আৰু কেঁচা জলকীয়া দুটা কাটি লৈছো, আৰু লগতে মই ডাঙৰ দুটা পিয়াজ মিহিকে কুটি লৈছো। আৰু সৰিয়হ মই ৰাতিয়ে তিয়াই থৈছিলো, আৰু মিক্সাৰ গ্ৰাইণ্ডত মই এনেকৈ স্মুথ পেষ্ট এটা তৈয়াৰ কৰি লৈছো। আপোনালোকে ইচ্ছা কৰিলে ইয়াত কেইটামান জালুকো দিব পাৰে। এখন কেৰাহী বহাই দি তাতে মই সৰিয়হৰ তেলে ব্যৱহাৰ কৰিছো, আৰু তেলখিনি গৰম হৈ আহোতে কেইটামান জিৰা দি দিছো। তাৰ পিছত মই পিয়াজখিনি দি ভালদৰে ভাজি লৈছো। আৰু যেতিয়া পিয়াজখিনি অলপ ভজা হৈ আহিব, কেঁচা জলকীয়া কেইটা দি দিব, আৰু জলকীয়া গুড়ি, হালধি গুড়ি, নিমখ, জিৰা, ধনিয়া গুড়ি এই গোটেইখিনি একেলগে তাত দি দিব। আৰু প্ৰথমতে মই সৰিয়হখিনি দি লৈছো, তাৰ পিছত মছলাখিনি দিছো। আৰু আপোনালোকেও এনেদৰে গোটেইখিনি ভালদৰে মিক্স কৰি ল'ব। অলপ অলপ পানী দি থাকিব আৰু ভালদৰে লৰাই থাকিব। যেতিয়া ভালদৰে মছলাখিনি মিক্স হৈ যাব, বিলাহীখিনি দি দিব, আৰু বিলাহীখিনি দিয়াৰ পিছতে মাছখিনি দি দিব। এপিচ এপিচকৈ সুন্দৰকৈ দি দিব। আৰু মনত ৰাখিব, আমি সাধাৰণতে কেঁচাকৈ বনাওঁ, বহুতে ভাজি লৈ বনায়। আৰু সেইটো ৰেচিপিটো আপোনালোকে এনেকৈও ট্ৰাই কৰি চাব পাৰে। আৰু শেষত যেতিয়া হৈ আহিছে, মই ওপৰত কেঁচা ধনিয়া পাত দি দিছোঁ। আৰু বৰালি মাছৰ এই ব্যঞ্জনখন ৰেডি হৈ গৈছে। মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।